2023 চনৰ 14 জুলাইত দিনৰ 2:35 ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন চমুকৈ ইছৰোৱে সতীশ ধাৱন স্পেচ চেণ্টাৰৰ লঞ্চ পেডৰ পৰা চন্দ্ৰলৈ চন্দ্ৰয়ান 3 উৎক্ষেপণ কৰে আৰু প্ৰথম পৰ্যায়ৰ অংশ হিচাপে 100 কিলোমিটাৰ চাৰ্কুলাৰ পোলাৰ অৰ্বিটৰ প্ৰক্ষেপণ সফলতাৰে সম্পূৰ্ণ হয়। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল ভাৰতবাসীৰ লগতে বিশ্বৰ কোটি কোটি জনতা। আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই চন্দ্ৰয়ান 3 মূল উদ্দেশ্য তথা এই মিছনটোৰ লগত অসমৰ কি কানেকশ্যন আছে এই সম্পৰ্কে আলোচনা কৰিম। হেল্ল' এভৰিৱান, মই পাৰ্শ্বই এটা নতুন টপিকৰ সৈতে তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। চন্দ্ৰয়ান 3 হৈছে ইছৰোৰ থাৰ্ড লুনাৰ এক্সপ্ল'ৰেশ্যন মিছন। মিছন চন্দ্ৰয়ান 2ৰ ছফ্ট লেণ্ডিঙৰ ক্ষেত্ৰত ইছৰো প্ৰায় সফল হৈছিলে, কিন্তু অন্তিম মুহূৰ্তত লেণ্ডিং গাইডেন্স ছফ্টৱেৰত হোৱা গ্লিটছৰ ফলত লেণ্ডাৰখন ছফ্ট লেণ্ডিঙত বিফল হয়। এই চন্দ্ৰয়ান 2ৰ সফলতা আৰু বিফলতাক সামৰি ইছৰোৱে 2023 চনৰ 14 জুলাইত চন্দ্ৰলৈ বুলি চন্দ্ৰয়ান 3 উৎক্ষেপণ কৰে। এই চন্দ্ৰয়ান 3 অভিযানে 23 আগষ্ট বা 24 আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত ছফ্ট লেণ্ডিং কৰিব বুলি আশা কৰা হৈছে। ইছৰোৱে চন্দ্ৰয়ান 3 অভিযানৰ বাবে 3টা মূল লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰে প্ৰথমটো হৈছে চন্দ্ৰপৃষ্ঠত ছেফ এণ্ড ছফ্ট লেণ্ডিং কৰা, দ্বিতীয়টো হৈছে চন্দ্ৰৰ বাতাৱৰণ পৰ্যবেক্ষণ কৰা আৰু অন্তিমটো হৈছে চন্দ্ৰৰ গঠন ভালদৰে বুজিবলৈ চন্দ্ৰৰ পৃষ্ঠত ৰাসায়নিক আৰু প্ৰাকৃতিক মৌল, মাটি, পানী আদিৰ ওপৰত বৈজ্ঞানিক পৰীক্ষা কৰা। চন্দ্ৰয়ান 3ত 3টা মূল উপাদান আছে: প্ৰপালচন মডিউল, লেণ্ডাৰ আৰু ৰভাৰ। প্ৰপালচন মডিউলে লেণ্ডাৰ আৰু ৰভাৰক কঢ়িয়াই লৈ যাব, লগতে কঢ়িয়াই লৈ যাব চেপ অৰ্থাৎ স্পেক্ট্ৰো পলাৰিমেট্ৰি অফ হেবিটেবল প্লেনেট আৰ্থ নামৰ এটা যন্ত্ৰ, যাৰ জৰিয়তে আমাৰ পৃথিৱীৰ ডাটা ৰিড কৰি আমাৰ ছ'লাৰ প্লেনেটৰ বাহিৰৰ হেবিটেবল এক্স'প্লেনেট বিচৰাৰ ক্ষেত্ৰত সুবিধা হ'ব পাৰে। লেণ্ডাৰৰ দায়িত্ব হৈছে চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিং কৰা, লগতে এই লেণ্ডাৰে 3টা পেইলোড কঢ়িয়াই নিছে। ইয়াৰে চন্দ্ৰছ ছাৰফেচ থাৰ্মোফিজিকেল এক্সপেৰিমেণ্টৰ জৰিয়তে চন্দ্ৰপৃষ্ঠৰ তাপ আৰু উষ্ণতা জুখিব। ইনষ্ট্ৰুমেণ্ট ফৰ লুনাৰ ছিছমিক এক্টিভিটিয়ে লেণ্ডিং কৰা স্থানৰ চাৰিওফালে ভূমিকম্পৰ পৰিমাণ নিৰ্ণয় কৰিব। লেংমুৰ প্ৰবে প্লাজমাৰ ডেঞ্চিটি আৰু ইয়াৰ ভেৰিয়েশ্যন অনুমান কৰিব। এই ৰভাৰখন 6-চকীয়া ডিজাইনৰ এখন বাহন। ইয়াৰ ওজন প্ৰায় 26 কিলোগ্ৰাম। ইয়াৰ ৰেঞ্জ 500 মিটাৰ। ই কঢ়িয়াই লৈ গৈছে কেমেৰা, স্পেক্ট্ৰমিটাৰ, ড্ৰিল আদিৰ দৰে চাইণ্টিফিক ইনষ্ট্ৰুমেণ্ট। এই ৰভাৰে লেণ্ডাৰ আৰু গ্ৰাউণ্ড কণ্ট্ৰল টীমৰ সৈতে যোগাযোগ অব্যাহত ৰাখিব। এই চন্দ্ৰয়ান 3 ৰভাৰে কেইবাটাও গুৰুত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰ কৰিব বুলি আশা কৰা হৈছে, যেনে চন্দ্ৰপৃষ্ঠৰ গঠন কেনেকৈ হ'ল, চন্দ্ৰৰ মাটিত পানীৰ বৰফৰ উপস্থিতি, লুনাৰ ইম্পেক্টছৰ ইতিহাস, চন্দ্ৰৰ বায়ুমণ্ডলৰ ইভলিউশ্যন আদি। এই চন্দ্ৰয়ান 3 ৰভাৰ ইণ্ডিয়াৰ স্পেচ প্ৰগ্ৰামৰ বাবে এক ডাঙৰ পদক্ষেপ। ই দেশৰ গ্ৰয়িং টেকন'লজিৰ সামৰ্থ্যৰ প্ৰমাণ আৰু ই চন্দ্ৰৰ বিষয়ে বুজাত উল্লেখযোগ্য অৱদান আগবঢ়োৱাটো নিশ্চিত। এই মিছনটোৰ ব্যয় প্ৰায় 615 কোটি টকা বুলি অনুমান কৰা হৈছে। এই চন্দ্ৰয়ান 3 অসমৰ এজন বৈজ্ঞানিক ওতঃপ্ৰোতভাৱে জড়িত। উত্তৰ লখিমপুৰৰ পুত্ৰ চয়ন দত্তই এই মিছনৰ ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত। যদি এই অভিযান সফল হয়, তেন্তে আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত ভাৰত হ'ব চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কৰা বিশ্বৰ 4ৰ্থখন দেশ। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে মিছন চন্দ্ৰয়ান 3ৰ বিষয়ে কিছু কথা জানিব পাৰিলা। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি মই পাৰ্শ্বই তোমালোকৰ পৰা বিদায় মাগিছোঁ।